হেল্ল' গুড মৰ্ণিং সকলো বন্ধু বান্ধৱীসকলক মই ৰাতিপুৱা সুপ্ৰভাত জনালোঁ। আৰু চাহ তাহ খালেনে আপোনালোকে? এয়া মই খাবলৈ লৈছোঁ। ভাবিলোঁ চাহকাপো খাওঁ আৰু আপোনালোকৰ লগত কথাও কিছু কথা পাতোঁ বুলি আহিলোঁ। আৰু কেনেকুৱা আপোনালোকৰ বিহু যা যোগাৰ চলিছেনে? আপোনালোকৰ বিহুৰ পূৰা গৰম চাগে, আপোনালোকৰ পূৰা ফটাফটি নহয় জানো বাৰু? তাকে বিহু আহিও পালেহি এদিন দুদিনকৈ নহয় জানো বাৰু? আৰুতো বেছি দিন নাই, এসপ্তাহমানেই আছে। আৰু সেয়েহে আজি ৰাতিপুৱা এই চাহকাপ বনাওঁতে মোৰ কথা কিছুমান মনত পৰিছে, সেই সৰুকালৰে কথা কিছুমান। আগতে সৰু হৈ থাকোঁতে বিহু বুলিলে কেনেকুৱা মনবোৰ ভাল লাগে নহয় জানো বাৰু? ইঘৰে যাওঁ লগৰ ছোৱালীৰ লগত কথা বতৰা, আৰু কি কথা বতৰা হয়নো সেই বিহুত, কি ল'লে কি নাই লোৱা, কোনে জেতুকা লগালে, ক'ৰ পৰা জেতুকা আনিব, সেইবিলাকে কথা। আৰু সেয়েহে ভাবিলোঁ কথা কিছুমান আপোনালোকৰ আগত কথা কেইটামান শ্বেয়াৰ কৰোঁ, যিটো আগৰ সৰুকালৰ কথা। আৰু এই বিহু বতৰতে আৰু আমাৰ দেউতাই শিক্ষকতা কৰিছিল। LP স্কুলৰ হেডমাষ্টৰে আছিল যেনিবা দেউতা। সেই তেতিয়া দিনৰে কথা। আৰু মাষ্টৰবিলাকৰ কেইবছৰমান আগতে এনেকুৱা ধৰণৰ আছিলে, 3-4 মাহৰ কাৰণে আপোনাৰ দৰমহা নাপাইছিলে। তাৰপিছত ঘুনুক খানাকৈ দেউতাহঁতে শুনে আৰু যে দৰমহা দিব আৰু উৰুকা দিনাখনি 3-4 মাহৰ দৰমহা একেলগতে দিব বুলি। আৰু তাৰপিছত দেউতাই যায় বেগটো লৈ কেনে উৰুকা দিনাখনি আৰু তাৰপিছত গৰু বিহুৰ কাৰণে বজাৰ হাট কৰি আহিম বুলি তাৰপিছত দেউতা যায়। আৰু যেতিয়া খালী হাতে ঘূৰি আহে নহয়, জুলুঙাটো খালী কৰি, তেতিয়া মনটো ইমান দুখ লাগে। সেইদিনাখনি আৰু কোনো কাৰো লগত কথা পতাই নহয়, মনবোৰ একদম আৱেগেৰে ভৰি যায়। ইমান এটা যে মানুহে মনত বহুত আশা লৈ যায় নহয় জানো বাৰু? 3-4 মাহৰ পিছত যেতিয়া দৰমহা পাব মানুহে, আৰু এনেকুৱা উৎসৱ কিছুমানত যেনেকৈ বিহু হওক লাগে, পূজা হওক লাগে, বহুত আশা মনত ভাবি কিনে যায় যে আমুকটো আনিম তামুকটো আনিম। ইমান দিনে 3-4 মাহে মানুহৰ অৱস্থা বেয়া হৈ যায় নহয় জানো বাৰু? যেতিয়া দৰমহা পাতি নহয়, সেই সময়ৰ কথা কৈছোঁ। তেতিয়া শিক্ষকবিলাকৰ কিন্তু তেনেকুৱা আছিলে কেইবছৰমানৰ কাৰণে। তাৰপিছত আৰুনো কিনো ক'ম, সেয়েহে আৰু মই ভাবিলোঁ এইটো কথা। এতিয়া বিহু বতৰ, বিহু এদিন দুদিনকৈ কাষ চাপিছে, তো এইবিলাক কথাই মনত পৰিছে যে আগতে সৰুতে কেনেকুৱা কি। আৰু আমাৰ দেউতা ইমানেই মৰম কৰিছিলে, অভাৱ বোলা বস্তুটো আমাক হ'বলৈ দিয়া নাছিলে। আমি ছোৱালী 2জনী, ল'ৰা 2টা। তাকে দেউতাই ছোৱালীৰ কাৰণে, আমাৰ 2জনীৰ কাৰণে কাপোৰ আনিলে ছেইম কাপোৰ আনিব, চাইজটো অকণমান হেৰি, আৰু কালাৰটো বেলেগ বেলেগ, আৰু ইমান আনকমন আনে, চবেই শলাগে যে কাপোৰ ইমান ধুনীয়া আনিছে। দেউতাই যি আনে ডিজাইনটোৱে বেলেগ। আৰু সেইবিলাক ডিজাইনেই এতিয়া ওলাইছে। মোলৈ যদি গুলপীয়া আনে, আমাৰ বালে হালধীয়া আনিব, বালে যদি নীলা আনে, মোৰ কাৰণে গুলপীয়া আনিব। আৰু দেউতাৰ খুব ফেভৰিট, খুব ভাল পোৱা ৰঙেই আছিলে গুলপীয়া, হালধীয়া আৰু নীলা। এইকেইটা ৰং আমাক যেতিয়ালৈকে আমি নিজে চইচ কৰিব নাজানিছিলোঁ, তেতিয়া দেউতাই এইকেইটা ৰঙকে আমাৰ 2জনীক খুব পিন্ধালে। আৰু আমি পিন্ধিও ভাল পাইছিলোঁ, যেনিবা দেউতাৰ চইচ বহুত ভাল আছিলে। বাচিব জানিছিলে যে নিজৰ ছোৱালীকেইজনীকনো কেনেকুৱা কাপোৰ পিন্ধিলে ভাল লাগিব, সেইবিলাক বহুত ভাল লাগিছিলে সেই সময়ৰ কথা। ভাবিলোঁ এইটোৱে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, চাহ তুপা খাই। আৰু আপোনালোকৰ কাৰ লগতনো এনেকুৱা হৈছিলে, কাৰ দেউতাকজন শিক্ষকতা কৰিছিলেনো, এনেকুৱাবিলাকৰ মাজত, এনেকুৱা সমস্যাৰ মাজত আপোনালোকে সন্মুখীন কোনে হৈছিলে বাৰু? সেইটো কমেণ্টত জনাবচোন দেই। অ'কে, বাই।